আজি শনিবাৰে মোৰ গাত শনি লাগি আছিল নেকি। ফাৰ্ষ্ট তেল নাইকিয়া হ'ল, তাৰপিছত হেলমেটৰ গ্লাছখন ভাগিল। মায়ে মোক ক'লে যে দিনটো কিমাননো পেট পেলাই শুই নাথাকো, বজাৰখনৰ পৰা আগে যা, তাতে আজি শনিবাৰো। বাটত যাওঁতে মানুহ ঘৰত কাপোৰৰ টোপোলা এটা দি যাবিচোন। ঠিক আছে বোলো, দি যাম, কিনো ডাঙৰ কথাটো। পিছে তেলে ঢিপ ঢিপ মাৰি আছে, পামগে নে নাপামগে ঠিক নাই। মেইন ৰাস্তাৰ মাজতে এক্সেলডাল পকাইছোঁ, কিন্তু স্কুটিখন নাযায় নহয়। একদম ভালকে সোমাই পিনি চাইছোঁ যে ভিতৰতো দেখোন শুকাই গ'ল পুৰা। তেল নাইকিয়া হ'ল আকৌ। অনিমেষ তই যাচোন, সৌ দোকানখন তেল থাকিবও পাৰে। তো মই আছোঁ মানে একদম মেইন ৰাস্তাত, কিন্তু চবতকৈ ইণ্টাৰেষ্টিং কথাটো এইটো হ'ল যে স্কুটি তেলেই নাইকিয়া হৈ থাকিলে। তো আৰু তেল ডিপু পাবলৈ আৰু 2-3 কিলোমিটাৰমান আছে, পামগৈ বুলি ভাবিছিলোঁ কিন্তু নাপালোগৈ। এতিয়া ঠেলিব লাগিব চাগে, এয়া হতুৱাই ঠেলাম বাৰু, ইয়ে ঠেলিব লাগিব। कौन है वो कहाँ से वो आया चारों दिशाओं में भागल গৈছে। 1.5 কিলোমিটাৰমান ঠেলাৰ পিছত তেল ডিপুটো দেখি পিনি একেবাৰে বোলো ফুল টেংকি কৰি নিয়াই ভাল, তাৰপিছতহে বজাৰলৈ যাম। তো এতিয়া আকৌ আহিলোঁ বজাৰলৈ। তো বজাৰ পাওঁহি মানে ঠেলি ঠেলি দেৰিয়ে হ'ল নহয়, বজাৰো সামৰিলে। পিছে পেন এটা ল'লে। শাক পাচলি দুখনমান দোকানতে আছিলে, এইখনৰ দামটো বেছি কোৱা দেখি পিনি সিখন দোকান পালোগৈ। এতিয়া সুধিছে যে তুমি মোৰ দোকানৰ পৰা নল'লা কিয়? বোলো য'ত দাম কম হয় ত'তহে ল'ম মই। হা অব দোকানে টালি টোপোলা বন্ধাৰ পিছত মই পাইছোঁহি। আচলতে বজাৰ শেষ মমেণ্টৰ এণ্ডিটো দিলোঁহি নাই। তো যিকেইটা বস্তু মই ভাল পাওঁ সেইকেইটা বস্তু একদম টালি টোপোলাই বান্ধিলে, আৰু দামো যিহে, অকল এইকেইটা বস্তু উঠালোঁ, 2টা বস্তু। আজি এই শনিবাৰে এই শনি লগা ল'ৰাটোৰ হাতত কি যে হোৱা নাই। হেলমেটটো ভাগি থাকিলে হাতৰ পৰা পৰি। ৰাতিপুৱা বাৰু কাৰ মুখখন চাই উঠিছিলোঁ। তো আজিৰ দিনটো মোৰ কাৰণে চাগে একদমেই ভাল নহয়। প্ৰথমতেতো স্কুটি তেল নাইকিয়া হ'ল, ৰাতিপুৱা বুম গালি খাইছোঁ ঘৰত। এতিয়া আকৌ এই হেলমেটৰ গ্লাছখনেই ভাগি থাকিলে। মানে হো কিয়া ৰাহা হে মেৰে সাথ। साला ये दुख का खत्म नहीं होता बे। কি কৰিবা আৰু, দিনটোৱে বেয়া আছিলে আজি। পিছে গোটেই ৰাস্তাটো এই গুলপীয়া বা ভাগৰ হেলমেটটো পিন্ধি আহিলে, তাৰ এতিয়া লাজ লাগিছে। ঘৰলৈ আহি থাকোঁতে চুপ এগিলাচ খালোঁ আৰু আজি শনিবাৰ এই শনি লগা প্ৰাণীটোৰ ব্লগটো সামৰিলোঁ দেই। আজিলৈ বাই বাই।